Hello friends, my family in this channelলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ এটা আকৰ্ষণীয় ভাষণ লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দ, লগতে সভাত উপস্থিত থকা বন্ধু-বান্ধৱী তথা দাদা বাইদেউ আৰু মৰমৰ কণ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভকামনা জনালো। আজিৰ এই শুভ ক্ষণত মোক দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 5 জুন আৰু আজিৰ দিনটোতে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি UNED-এ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পোনপ্ৰথমে 1973 চনত 5 জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল অনলি ওৱান আৰ্থ, অৰ্থাৎ মাত্ৰ এখন পৃথিৱী। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই নতুন বিষয়বস্তু লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱস পালনৰ মূল লক্ষ্য হ'ল বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলোৱে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুৰক্ষিত কৰি ৰাখে। প্ৰকৃতিয়ে আমাক নিস্বাৰ্থভাৱে বহুত দিছে। এতিয়া আমাৰ কৰ্তব্য হ'ল তাক সংৰক্ষণ কৰা। মাটি দূষিত হোৱাটো মানুহৰ কাৰ্যকলাপৰ ফলত সৃষ্টি হয়। কিছুমান উদাহৰণ হৈছে উৎপাদন, ঔদ্যোগিকৰণ, ডাম্পিং, ভূমি বিকাশ, স্থানীয় আৱৰ্জনা নিষ্কাশন আৰু অত্যাধিক কীটনাশক বা সাৰৰ ব্যৱহাৰ। কঠিন আৱৰ্জনা অবৈধভাৱে পেলোৱা, মাটিৰ দ্বাৰা শোষিত প্ৰদূষিত পানী, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ, খনিজ পদাৰ্থ, তেল আৰু তেজস্ক্ৰিয় আৱৰ্জনা পেলোৱা হৈছে মাটিৰ প্ৰদূষণৰ মুখ্য কাৰণ। যদি আমি ভৱিষ্যতে আমাৰ আহিবলগীয়া প্ৰজন্মক সুখী আৰু স্বাস্থ্যৱান কৰিব বিচাৰো, তেন্তে আমি আজিৰ পৰা মাটিৰ খহনীয়া বন্ধ কৰাৰ বাবে কিছুমান প্ৰতিকাৰমূলক পদক্ষেপ লোৱা আৰম্ভ কৰা উচিত। সুস্থ পৰিৱেশ অবিহনে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ সম্ভৱ নহয়। গতিকে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে পৰিৱেশৰ সুৰক্ষা কৰাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। সকলোকে অনুৰোধ জনাইছো, আহক আমি বৃক্ষৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ। শেষত পুনৰবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিৰ এই ভিডিঅ'টোত ইমানেই। আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে কমেণ্টত জনাব আৰু যদি ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।